আপুনি বাৰু অন্ধবিশ্বাসী নেকি? আপোনাৰ হাত দুখনলৈ চাওকচোন। গ্ৰহদোষ প্ৰতিকাৰৰ বাবে আপোনাৰ আঙুলিটো আছে নেকি? হীৰা, পান্না, ৰুবি, কেটছাইৰ আঙুঠি যদি আছে, তেন্তে সেই শিল ধাতুৰ টুকুৰাবোৰ পিন্ধি আপুনিও চেষ্টা চলাইছে বিধিৰ বিধান বোলা বস্তুটোক সলনি কৰাৰ। আচলতে চেষ্টা নহয়, অপচেষ্টা। অপচেষ্টা বুলি এইকাৰণেই ক'লোঁ যে আপোনাৰ মোৰ এই অন্ধবিশ্বাসৰ কাৰণেই হত্যা হৈ আছে আমাৰ অসমৰ এশিঙীয়া গড়বোৰৰ। কাৰণ কোনো জ্যোতিষে যদি আপোনাক কয়, আপুনি বিশ্বাস কৰিব বাধ্য হ'ব বা বিশ্বাস কৰি ল'ব যে গড়ৰ খড়গৰ টুকুৰাৰ আঙুঠি পিন্ধিলে কোনোবাটো গ্ৰহৰ দোষ খণ্ডন হ'ব। কিন্তু কেতিয়াবা ভাবি চাইছেনে যে প্ৰকাণ্ড শিং বা প্ৰকাণ্ড খড়গ এটা মূৰত লৈ থকাৰ পিছতো সেই গড়টোৱে চোৰাং চিকাৰীৰ পৰা নিজকে বচাব নোৱাৰে। কিন্তু সেই মৃত গড়টোৰ এটা টুকুৰাৰে আপুনি যদি এটা আঙুঠি পিন্ধে, সেই টুকুৰাটোৱে আপোনাক কি বচাব? ভাবি চাইছেনে কেতিয়াবা? আচলতে এই গ্ৰহদোষ বোলা ধাৰণাটোৱেই অন্ধবিশ্বাস। কাৰণ কোনো গ্ৰহৰ পৰা আমাৰ কোনো ধৰণৰ অপকাৰ নহয় আৰু কোনো গ্ৰহই আমাৰ অপকাৰ সাধিব নোৱাৰে। আমি নিজেই অপকাৰ সাধি আছোঁ আমাৰ আপোন গ্ৰহটোৰ, আমাৰ পৃথিৱীখনৰ। আমাৰ অবিবেচক চিন্তা, অবিবেচক কাৰ্য বা আমাৰ অন্ধবিশ্বাসৰ বুলি হৈছে আমাৰ আপোন গ্ৰহটো, আমাৰ পৃথিৱীখন। আমি প্ৰদূষিত কৰিছোঁ পৃথিৱীখনৰ মাটি, পানী, আকাশ, বতাহ সকলোবোৰ। কেতিয়াবা ভাবিছেনে বাৰু? ফলত ভুগিবলগীয়া হৈছে আমাৰ নিজৰ গ্ৰহটোৰ দোষত আমি নিজে। কেতিয়াবা কোনোবা জ্যোতিষীয়ে আপোনাক আমাৰ গ্ৰহটোৰ দোষৰ কথা বা আমাৰ পৃথিৱীৰ দোষৰ কথা কৈছেনে আপোনাক? পৃথিৱীৰ দোষ খণ্ডন কৰিবলৈ কি কৰিব লাগে, কি আঙুঠি পিন্ধিব লাগে কৈছে জানো? নাই কোৱা আৰু নকয়ো। মই কৈছোঁ শুনক, এই গ্ৰহদোষ প্ৰতিকাৰৰ বাবে আপুনি কি কৰিব? অৰ্থাৎ আমাৰ পৃথিৱীৰ দোষ যদি আপোনাৰ ওপৰত লাগে, আপোনাৰ ওপৰত পৰে, সেই গ্ৰহদোষ খণ্ডন কৰিবলৈ আপুনি কি কৰিব? এই গ্ৰহদোষ প্ৰতিকাৰৰ বাবে আপুনি যিমান পাৰে গছ পুলি ৰুৱক, পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখক আৰু যথাসম্ভৱ উচ্চ শব্দ পৰিহাৰ কৰক। আপোনাৰ এই কাৰ্যপন্থাই সুৰক্ষিত কৰি ৰাখিব আপোনাক আৰু আপোনাৰ ভৱিষ্যত প্ৰজন্মক। মই অন্ধবিশ্বাসৰ কথা ক'বলৈ গৈ কিবাহে কৈ পালোঁ, বেলেগ কিবা কথাহে উলিয়ালোঁ। যিয়ে নহওক, এনেধৰণৰ অন্ধবিশ্বাসৰ কিছুমান ভিডিঅ' লৈ মই আকৌ আহিম আপোনালোকৰ মাজলৈ আৰু সেই আমাৰ চেনেলটো চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামত জনাই কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক তলত থকা ছাবস্ক্ৰাইব বাটনটো চুই, আৰু কাষতে ওলোৱা বেল আইকনটো চুবলৈ নাপাহৰিব। আৰু শেষত কওঁ, আমাৰ পৃথিৱীখন সুন্দৰ কৰি ৰাখক, গছপুলি ৰুৱক আৰু পৰিৱেশটো সদায় নিকা কৰি ৰাখক আৰু অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক। ধন্যবাদ। জয় অসম।